গুড মৰ্নিং নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ভালে কুশলে আছে এয়া মই আজি ৰাতিপুৱা 8টা বজাত ওলাইছোহি নগাঁৱলৈ মানে মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ বুলি বহু দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি কিন্তু আজি ভোলানাথ বাবাই আজি তেওঁৰ ওচৰলৈ নিবলৈ সক্ষম হ'ল গতিকে আমিও যাব ওলাইছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব এয়া আহি পালোহি আমি নগাঁও মানে মহামৃত্যুঞ্জয় মন্দিৰ এয়া দেখিছেনে গাড়ীৰে এনেকৈ আহি থাকিলে দেখাই পায় মানে নগাঁৱৰ অলপ ভিতৰত অৱস্থিত এই মহামৃত্যুঞ্জয় মন্দিৰ টাউনৰ পৰা অকমান ভিতৰলৈকে আহিব লাগে আমিও তেনেকৈ আহিলোঁ আৰু বাহিৰতে এই সকলোবোৰ এনেকৈ বিক্ৰী কৰি থাকে আপোনালোকক যি লাগে ইয়াৰ পৰা ল'ব পাৰে দেখিছেনে মালাবোৰ আৰু এইবিলাক টেলেঙা যি লাগে গতিকে ইয়াতে আপোনালোকে ল'ব পাৰে আৰু ইয়াত বহুত বাহিৰৰ পৰাও ইয়াতে ভক্তসকলে আহে চাবলৈ আমিও আজি আহিলোঁ আৰু আমি এনেকৈ এখন থাল লৈ ল'লোঁ এয়া থালবোৰ এনেকৈ সজাই থৈ দিয়ে আপোনালোকে মাত্ৰ ল'লে হ'ল ঠাইখিনি আহি ইমান ভাল লাগিছে ইয়াতে মানে বেছি হাল্লা মানে এনেকুৱা নহয় গাড়ী মটৰো বেছি তেনেকুৱা ইমান যান্ত্ৰিকতা নাই গতিকে ভাল লাগে ঠাইখিনি আপোনালোকেও নিশ্চয় এবাৰ হ'লেও আহিব ইয়াতে যদি আপোনালোকক কিবা এনেকৈ কিতাপ লাগে তেনেহ'লে ইয়াৰ পৰা লৈ ল'ব পাৰে আৰু আমি এখন থাল এনেকৈ লৈ পেলাই মন্দিৰত প্ৰৱেশ কৰিলোঁ গতিকে ইয়াৰে চাৰিওফালে চালো দেখিছেনে ইয়াতে ইমান ধুনীয়াকৈ বনাই আছে আৰু মানে বনাব বহুত বাকী আছে যিহেতু বহুত বছৰ হোৱা নাই তেনেকৈ গতিকে সেয়েহে আৰু বনাই আছে এয়া এইবোৰ দেখিছেনে এইফালে মানে বন্তিবোৰ ইয়াতে জ্বলাব দিয়ে ভিতৰত জ্বলাব নিদিয়ে আৰু আমিও এনেকৈ চাকিবোৰ জ্বলাই ল'লোঁ গতিকে আপোনালোকে যদি আহি পোৱা নাই কেতিয়াবালৈকে নিশ্চয় ইয়াতে আহিব আপোনালোকে নিশ্চয় ইয়াতে ভাল লাগিব আহি আৰু সঁচাকৈ পৰিৱেশটো ইমান ধুনীয়া মানে ইমান শান্তিময় ইমান ভাল লাগিছে আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈকে বলকচোন আপোনালোকে চাওক মই ভিতৰলৈকে আহিলোঁ আৰু এটা কথা হ'ল প্ৰথমতে মই যাব লাগিছিলে ওপৰত প্ৰথমতে তাতে সেৱা কৰি আহি তাৰপিছত ইয়াতে তলতে মানে থালখন দি তাৰপিছত প্ৰসাদ দিয়ে কিন্তু আমি নাজানিলোঁ প্ৰথমতে তলত আহিলোঁ যি নহওক তলত আহিছোঁ যেতিয়া গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইমান বিশাল ইমান ডাঙৰ দেখিছেনে এয়া হলটো ইমান ভাল লাগিছে আৰু এয়া মহাৰজন গতিকে এখেতৰ বিষয়ে আপোনালোকে নিশ্চয় জানিব পাৰিব ইয়াত আহিলে ইয়াত ধুনীয়াকৈ কৈ দিয়ে আৰু ইয়াত লিখাও আছে গতিকে আপোনালোকে নিশ্চয় ইয়াত আহিলে নিজে গমেই পাব তাৰপিছত আমি গ'লোঁ ওপৰলৈকে এয়া দেখিছেনে বহু দিনৰ পৰা ভাবি থকা এটি সপোন মোৰ সঁচাকৈ পূৰণ হ'ল বহুত ভাল লাগিছে মোৰ আহি মানে কি বুলি ক'ম ইমান বিশাল এই মহামৃত্যুঞ্জয় মন্দিৰটো 126 ফুট ওখ আপোনালোকে নিশ্চয় জানে গতিকে ইয়াৰে মানে চকুৰে মনিবই নোৱাৰি এনেকৈ ওপৰলৈকে চাব লাগে যি নহওক মানে ঠাইখিনি দেখিছে ইমান ধুনীয়া আজি বহুত বেছি মানুহ নাছিল পাতল আছিল গতিকে আমাৰো সেইকাৰণে আহি ভালো লাগিল আৰু ইয়াতে ভিতৰৰ মানে ভিডিঅ' বা ফটো ল'ব নিদিয়ে গতিকে ভিতৰত ভিডিঅ' মই কৰিব নোৱাৰিলোঁ ইয়াতে এনেকৈ থালখন দি দিলে তাত পূজা কৰিব পাৰি পূজা কৰি আহি আমি এনেকৈ অলপ বাহিৰতে বহিলোঁ এয়া ইমান ওখ দেখিছেনে ইয়াত ময়ো বাহ লৈছে দেই ভগৱানৰ ঠাইত ময়ো বাহ লৈছে সিহঁতক শান্তি লাগে নহয় জানো বাৰু তাৰপিছত আমি আহি মন্দিৰৰ পৰা এখন হোটেলত সোমালোঁ আৰু তাত অলপ কিবা খাই ল'লোঁ খাই লৈ আহি আমি নগাঁৱৰ পৰা আকৌ গুৱাহাটীলৈ আহিলোঁ আহোঁতে আমাৰ ৰাতি হ'ল গতিকে ভিডিঅ'টো বহুত দীঘলীয়া নকৰিলোঁ শেষত কেইখনমান ফটোৰে সমাপ্ত কৰিলোঁ এয়া দেখিছেনে মই তাত উঠা কেইখনমান ফটো দিলোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ লগতে কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিবা